Hello.
আবধান আবধান অবোধ কংখ যে দৈবকীর বিয়া পাতি আপনি পাহরা কংখ তয় এই স্নেহর ভগ্নী দৈবকীর অষ্টম পুত্রই তোর প্রাণ করিব সংহার তারাই আজি অপূর্ব সূচনা আবধান আবধান করে দিল তোক অষ্টম পুত্রই মোর প্রাণে করিব সংহার মনত পৰিছে মোৰ আনন্দতে আপন পাহৰা হৈ পাহৰিছো আপোনাৰ ভৱিষ্যত সাৱধান কৰি দিছে আকাশী বাণীয়ে সোঁৱৰাই দিছে মোক কৰ্তব্য নিজৰ মহাৰাজ আদা শিক্ষাবোৰ তীক্ষ্ণ তৰোৱাল দ্বিখণ্ডিত করুণাই পক্ষী মহারাজ আপনার আর ঘরে পালার অর্থে সদাই হাসু হাসু এই শ্রীরা প্রভু তীক্ষ্ণ তরোয়াল বকুরে রাজন নতুন মিটি রাজন স্নেহর ভক্তি দৈয়কী ভবিষ্যৎ ভাগ্যলিপি মোৰ কাণ পাতি খুদিলা ৰখি জীৱিলন বান্ধোনেৰে বান্ধি দিলো তোমালোক দুয়োকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে কুকৰা অচিৰতেই এই কংসৰ মৰা কি কৰিবি অমৃততে কৰাল উঠিল বেশ কথা শেষ হব নহব অন্যথা কিন্তু এই কংসৰ বৰঞ্জাৰো ইমান সহজ জানাই দেখ ভৱতা আছে যত মানে সকলোতে বিখৰ্তিলো মই এই হৱন ডাক পাক ছিঙি উহাৰি দিলো দলিয়াই কাষতে দৈয়কীৰ কৰি শিৰচ্ছেদ মুক্ত হব খোজাবৰ মৃত্যুৰ দুৱাৰ থমেবে ৰুদ্ধ কৰি চিৰকাললৈ সাজু দৈয়কী তই মৃত্যুৰ বাবে লপলাকি মৃত্যু দণ্ড আজি
কিবা হেতু মথুরার নিরীহ প্রজাই শাস্তি পাই বিনা অপরাধে দাদা রজা হই তুমি রাক্ষস মূর্তিরে মানৱৰ নামত কিয় কলংক আনিছা দাদা কিয় বিকাশী নাই তোর কোনো অপরাধী নুখে কোনো মথুরার প্রজা যত মানে অপরাধ এই কঙ্কর নে কি কুয়াব করে কোনে জানে কোনে করে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু কলেও জানো শুনিব সঁচাই ৰজা তুমি সৰ্ব শক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবার বিধান হব ইচ্ছাতে তোমার আর সেই গর্বেৰে গর্বিত তোমার কিরে আজি হোক সীমাদ্রি লঙ্ঘিছে হত্যা কৰি ভগ্নীকে নিজৰ মৰণক ৰোধৰ খুজিছা ৰজা হৈ নকৰিবা এনে দুৰ্ঘোৰ অন্যায় তিৰিবত মহাপাপ কলংকৰে পৃথিৱী জুৰিব পরীক্ষাকে না লাগে করিব বিলম্বই বিলাই বিগিরি তোমার কথায় কথা রাজা ভাই জেনে ইচ্ছা বলি তেনে বিধান দয়কে কি বই করেন সংহার আজু হরয়কে দই মৃত্যুর ভাবে কিন্তু দাদা ধরো জানিবা তুমি বীর তুমি সর্বশক্তিমান তথাপিতো দেখা পাও আগন্তুক মৰণৰ সেই স্বপ্ন প্ৰহেলিকা জীৱাদৰে তুমি কপিছা ভয়ত সেইদৰে এই দৈৱকীয় মৃত্যুৰ নামত বিচলিত নহয় কেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেনে মহাবীৰ জ্যেষ্ঠৰ হাতত তাক মই দেৱতাৰ দান বুলি হাঁহি কৰিবি গ্ৰহণ দাদা হাঁহি মই কৰিবি গ্ৰহণ সঁচা কথা মহাৰাজ এনে কাৰ্য অতি নারী হত্যা কলঙ্ক কালিমা কিবা প্রয়োজন তুমি রঞ্জিত করিবা আৰু তাৰ এই ভয়ত সাপ পুহি গাখীৰ খুৱাই বীৰ বুলি হব পৰিচয় নালাগে বুজাব মোক জানো মই সকলো বন্তৰা তয়কে মই কৰিম নিৰান আজু হৰাই পকিৰাই তারও আছে সহজ উপায় তারও আছে সহজ উপায় দৈবকী জীয়াই থাকিব তোমার রাজা তোকে নকব অনিষ্ট করজোরে মই কৰিছো মিনতি দিয়া মোক দৈবকী প্ৰাণ ভিক্ষাদান তার পরিবর্তে কি বকরে দৈবকীর গর্ভজাত প্রথম সন্তান যে মুহূর্ততে ভূমিষ্ঠ হব সেই মুহূর্ততে দিয়ে কৈ আনি তুলি দিম তোমার হাতত
ভাবিছো বকুৰে সঁচাকৈ পাৰিবানে প্ৰতিজ্ঞা পালিব যদি পাৰা বিসৰ্জিব নিজ সন্তানৰ স্নেহ নাই মোৰ অলপ আপত্তি তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো নয় শক্তিধর নরপুত্র প্রজা আমি আশ্রিত তোমার দুর্বল আমার পরা প্রবল শক্তিরে আপন ঈশ্বরে কাহি দিব পারা প্রতি মুহূর্ততে যেবা তাকে সর্বস্ব আমার তথাপিতো কৌকুল রাজাময় অঙ্গীকার করি জন্ম মাত্রেই প্রতি সন্তান কানে তুলে দিন তোমার Ikasi মুক্তি দিলো জবাব করে আপন মন্দিরে দাদা দাদা বকুরে সময়ত করা যায় দে প্রতিজ্ঞা বলো রাজা তোমার মুখী তোমার মুখ দৈব কি বলা দৈব চাও আমি আপন স্থানে বলা
ৰবছ কংস যে আজি মোৰ শাসনৰ বিৰোধী মই কি কৰিব পাৰো অক্কুৰ এই বৃদ্ধ পিতাৰ এটুপি চকুৰ পানীৰে যদি মই নিষ্ঠুৰ কংসৰ শিলৰ দৰে কঠিন বুকুখনে এবাৰ গলাব পাৰিলোহেঁতেন সকলো কথা ভাবি চাওক মহাৰাজ বুলি মোক নকবা অক্কুৰ মহাৰাজ বুলি তুমি মোক কিয় লাজ দিছা মই যে আজি পুত্ৰৰ হাতত বন্দী আজি যদি মোৰ হাতত ৰাজদণ্ড থাকিলেহেঁতেন তেনেহলে মথুৰাৰ সমগ্ৰ প্ৰজাই আজি চকুৰ পানীৰে ধাৰ বোৱাব নালাগিলেহেঁতেন অক্কুৰ চকুৰ পানীৰে ধাৰ বোৱাব নালাগিলেহেঁতেন সঁচাকৈ মথুৰাবাসী অৰাজক আজি কংসৰ কঠোৰ শাসনত মথুৰাবাসী আজি হৈছে জৰ্জৰিত যাদৱসকলৰে নেতা বসুদেৱ আজি বন্দী অৱস্থাতে প্ৰজাসকলৰ সকলো ন্যায্য ভৰিৰে মুহাৰে বলেৰে ৰাজ্য শাসন কৰিছে কংসই মহাৰাজ সকলো মথুৰাবাসী হৈ কাতৰ কৰি জনাও এবাৰ কংসকে শেষ অনুৰোধ কৰি চাওক মহাৰাজ লাভ নাই অক্কুৰ একো লাভ নাই আজি যদি পিতৃৰ কথা পুত্ৰই শুনিলেহেঁতেন মথুৰাৰ প্ৰজাৰ নিবেদনত ৰজাই যদি কাণ দিলেহেঁতেন তেনেহলে এই বৃদ্ধ উগ্ৰসেনে এই বন্দীশালত থাকিব নালাগিলেহেঁতেন আৰু এটি কৰি জন্মগ্ৰহণ কৰা দৈৱকীৰ গৰ্ভজাত 7জন শিশুৱেও অকালতে প্ৰাণ দিব নালাগিলেহেঁতেন অক্কুৰ মথুৰাবাসী সঁচাকৈয়ে দুৰ্ভাগ্য আদি নহ'লেনো এনে বৃদ্ধ উগ্ৰসেনৰ লেখীয়া ৰজাই ৰাজ্য শাসনৰ পৰা বঞ্চিত হ'ব লগা হৈ মোৰ আৰু জীয়াই থাকিবলৈ ইচ্ছা যোৱা নাই অক্কুৰ মোৰ চকুৰ আগত আজি প্ৰজাৰ যন্ত্ৰণা অসহ্য হৈ উঠিছে অক্কুৰ অসহ্য হৈ উঠিছে অক্কুৰ পিতাক কি কুমন্ত্ৰণা দিবলৈ আহিছে তোমালোকে যিমানেই নিজ ষড়যন্ত্ৰ কৰিছা সিমানেই এই সৌভাগ্যশালী কংসৰ ক্ষীৰত অচিৰেই পদ্মফুল ফুলিব লাগিছে আজি কংসৰ ভয়ত স্বয়ং বিধাতায়ো অতি সাৱধানে বিধিলিপি কৰিবলৈ বাধ্য শুন কংস মই তোৰ এনে মতালিৰ কথা শুনিবলৈ ইচ্ছা কৰা নাই মোক অলপ নিৰলে থাকিবলৈ দে কংস মোক অলপ নিৰলে থাকিবলৈ দে বৃদ্ধ তোমাৰ ইচ্ছা মতে কোনো কাম নহয় মোৰ ইচ্ছা মতেহে সকলো কাম হ'ব তুমি শুনিবলৈ ইচ্ছা নকৰিলেও মই তোমাক শুনাবই লাগিব শুনা বৃদ্ধ পিতা তৈও কিন্তু 7টা সন্তান তেনেদৰে মই যমৰ ঘৰত ঠাই দিলো
আৰু ঠিক সেইদৰে দৈৱকীৰ অষ্টম সন্তানকো এই ইহ সংসাৰৰ পৰা বিৰাই দিবলৈ কিন্তু কিন্তু বসুদেৱ আৰু দৈৱকীৰ গাতে কি দুখ কংস? কংসৰ প্ৰাৰৱই আগমনৰ উপলক্ষে অকুৰ মহাৰাজ জানানে বাৰু মথুৰাৰ ভৱিষ্যত পোহৰে নে আন্ধাৰ? মহারাজ এক কঠিন প্রশ্ন মহারাজ বুঝ করু ভবিষ্যৎ পোহরেই হব লাগে। নিশ্চয় পোহৰেই হ'ব, তাত কোনো সন্দেহ নাই। নিবাদ দেখোন কালক্ৰতু মহারাজ ভয় কৰিছা? মহারাজ ভয় কালো এই ৰজাৰ ওপৰত আৰু কোন আছে? মহারাজ পজাবোৰে কয় কোনোবা ঈশ্বৰ আছে? ঈশ্বৰ অ মহারাজ ঈশ্বৰ 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 মই নামানো। সেইবাবে মোৰ ৰাজ্যৰ নৰ নাৰায়ণ মন্দিৰ ধ্বংস কৰি ঈশ্বৰৰ ঈশ্বৰত্ব অস্বীকাৰ কৰিছো। ৰজাই যি কাৰ্য কৰে তাত কোনো অন্যায় হ'ব নোৱাৰে। আহক আহক দেৱৰক্ষী, আপোনাৰ আগমনত মোৰ এই ৰাজ্য ধন্য হ'ল। দেৱৰক্ষী, হয় দেৱৰক্ষী, কিন্তু এটা কথাই মোৰ মনত বৰ চিন্তা কৰিছে। আকাশী বাণীৰ পৰা জানিব পাৰিছো দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানেই বোলে মোৰ প্ৰাৰৱৰী। দেৱৰক্ষী, দেৱৰক্ষী, দেৱৰক্ষী দেৱৰক্ষী সকলো সন্তানে তোমাৰ বাবে পালবই। সাৱধান, মই এতিয়া দেৱৰক্ষী,
কলকটো মহারাজ তুমি অতি শীঘ্রকৈ বকুৰে বাৰু দৈৱকে লোহাৰ শিকলি লগাই কাৰাগাৰত নিক্ষেপ কৰা আৰু কাৰাগাৰৰ চতুৰ্দিশে পালি পহৰীয়াৰ সুতীক্ষ্ণ দৃষ্টি ৰখাৰ ব্যৱস্থা কৰিবা। মহারাজ আজ্ঞা হিৰভাজ্য আপোনাৰ আদেশ মতে পালি পহৰী আদি সুন্দৰভাৱে ৰখা হ'ব তাত সন্দেহৰে নাই প্ৰয়োজন মহাৰাজ।
কৰে কহে শংকৰে সপ্ৰতি আৰে মূলাৰা হাতৰ শিকলি টান বান্ধোনৰ পৰা নিষ্ঠুৰ ৰাজাৰ কোনোবাই যেন অকস্মাতে কৰি দিলে মুক্তিৰ বিধান আচৰিত সকলো ঘটনা বাহিৰত দবাপিতা শিলা বৰষুণ মেঘৰ প্ৰচণ্ড গৰ্জন প্ৰকৃতিৰ ভীষণ দুৰ্যোগ সৃষ্টি যেন ধ্বংস হয় প্ৰতি মুহূৰ্ততে ভিতৰত মই আৰু দৈৱকী মাথোন আছো যেন দুটি প্ৰাণী সৃষ্টিত কেৱল অন্ধকার কারাগারিত হিউজের খোলাকি দেবর মন্দির Not. দৈবকী Not. দৈবকী Lock. Lock. দিয়া দৈবকী কটা পত্ন রত্নমূর দৈবকী Not. দুখনে কোলা জিলিকি উদং কৰি জিলিকিৰ হও শূন্যৰ বুকতে জানিলো খ্যাতে তুমি পুৰুষ প্ৰধান নিৰঞ্জন আনন্দ ৰূপ বৰ্তমান তুমি কেৱল সঁচা হবে মায়াময় তোমাতে সে সন্ত সৃষ্টি স্থিতি হুৱে ব্ৰহ্মৰূপে সজা পালা বিষ্ণু ৰূপ ধৰি
রুদ্ররূপে নিয়া প্রভু জগত হরি খন্দিবাক লাগি পৃথিবীর মহাভার মুহুরগী হত আখি ভুলায় অবতার ও মুহুরগী হত আখি ভুলায় অবতার হে চিৰসুন্দৰ কংসৰ ভয়ত সেয়া মোৰ কঁপিব লাগিছে তুমি উপজীৱ শুনি এতিয়াই কংসই শতিকাগৃহত কৰিব প্ৰৱেশ খাই খাই মই এতিয়া কি কৰোঁ মোক ৰক্ষা কৰা প্ৰভু মোক ৰক্ষা কৰা জিতু রূপ কারণীর তেন্তে তুমি জানিলো হাই খ্যাত গদা পদ্ম ঢাকানা ভয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয় অমৰ সন্তান বুকুত সোমাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ ফালে গকুলৰ নন্দৰ গৃহত উপৰিছে যুগময়া যশোদাৰ বুকুত যোৱা তুমি নিপয়ে সলাই আনাগৈ পুত্ৰক তোমাৰ টোপনিত লালকাল ধৰা চেতন পালি পহৰীয়া মেলা আছে দুৱাৰ কোপাত যোৱা শিক্ষে সোণালী সুযোগ যোৱা শিক্ষে সোণালী সুযোগ দৈৱকী পুনৰবাৰ দৈৱবাণী শুনিলা তুমি তুষ্ট আছে বিধাতা পুৰুষ কি কৰিব পাৰে কংস দুৰাচাৰে দিয়া দৈৱকী পুত্ৰক তোমাৰ দেৱতাৰ নিৰ্দেশ মতে এই মুহূৰ্ততে খোজ লওঁ মই গকুলৰ ফালে দিয়া দৈৱকী লোকনাথ পুত্ৰ ৰত্নময় দিলো পালি
লাগে ভয়